বিতৰ্কৰ উত্তৰ দিয়াটোক যদি বিতৰ্ক বুলি আপোনালোকে কয় তেনেহ'লে মোৰ তাত ক'বলগীয়া একো নাই। হিমন্ত বিশ্ব শৰ্মা মানুহজন ৰঙা নে বগা নে ক'লা নে হালধীয়া মই আজিলৈকে ওচৰৰ পৰা দেখাই নাই। মই মানুহ, প্ৰথম পৰিচয় মোৰ মই মানুহ। গতিকে গীতা মই শিকিছোঁ এনেকুৱা এজন মানুহৰ পৰা যিজন গীতাৰ বিখ্যাত সাধক। এতিয়া যদি মুছলিমসকলে অনবৰতে যদি হিন্দু মানুহক গালি পাৰি থাকে বা খ্ৰীষ্টানসকলে যদি অনবৰতে হিন্দু মানুহক গালি পাৰি থাকে মই তেখেতসকলৰ লগত যুদ্ধ হ'ম। কোনজন মুছলমান, এজন মুছলমানৰ নাম কওক যিজন মুছলমানে কৈছে যে গীতা সন্ত্ৰাসবাদীৰ হাত ফুটি চাম। অসমীয়া চিনেমা চাব লাগিব। এই অসমীয়া চিনেমা বুলি আৱেগ সৃষ্টি কৰা মানুহকেইটাই চিনেমা কৰোঁতে দেহাত কি কাপোৰ পিন্ধি থাকে। চাউথৰ গান চুৰ কৰি আনি অসমীয়া চিনেমা বনাব। মই অসমীয়া চিনেমা নোচোৱা বহুত বছৰ হ'ল। অসমীয়া চিনেমা মই নাইচোৱা আৰু নাচাওঁ। হিমন্ত বিশ্ব শৰ্মাই কোৱা মিছা কথাবিলাক মই প্ৰতিবাদ কৰোঁ। নমস্কাৰ, টাইম প্লাছ 24 প্ৰত্যেকগৰাকী দৰ্শকক মই আজি বিশেষ অনুষ্ঠান স্পষ্ট কণ্ঠলৈ স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে এগৰাকী বিশেষ মহিলা উপস্থিত আছে। বিশেষ বুলি এই কাৰণেই কৈছোঁ, যিগৰাকী মহিলাই আজিলৈকে যিসমূহ অসমৰ জ্বলন্ত সমস্যা আছে সেই জ্বলন্ত সমস্যাৰ আগত মাত মাতি আহিছে আৰু তেখেতৰ কণ্ঠ আজিলৈকে কোনেও ৰুদ্ধ কৰিব পৰা নাই। সেইগৰাকী মহিলা হৈছে বিশিষ্ট লেখিকা, বিশিষ্ট কণ্ঠশিল্পীৰ লগতে সমালোচক শিখা শৰ্মা বাইদেউ। আহক আমি পুনতে তেওঁৰ লগত কথা পাতোঁ। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। কেনে আছে এতিয়া স্বাস্থ্য আপোনাৰ? স্বাস্থ্য অকণমান বেয়া, হয়, তথাপিও চলি আছোঁ। হয়, প্ৰথমেই আপোনাক যিহেতু আমাৰ ষ্টুডিঅ' মজিয়ালৈ আপুনি প্ৰথমবাৰ আহিছে, সেয়েহে অলপ ব্যক্তিগত জীৱনৰ কথা আমি জানিব বিচাৰিম। কওক। আপোনাৰ পৰিয়ালত কোন কোন আছে, তেনেকৈ আপোনাৰ ঘৰ? মোৰতো ঘৰ গুৱাহাটীতে। হয়, গুৱাহাটীত থাকোঁ আমি আৰু 6 মাইল VIP ৰোডত। হয়, তাৰপিছত মোৰ 3টা সন্তান। হয়, মোৰ ডাঙৰ ছোৱালী, তাৰপিছত 2টা ল'ৰা। ডাঙৰজনী ছোৱালী, তাৰপিছত 2টা ল'ৰা, 3টা সন্তান আৰু মোৰ হাজবেণ্ড। হয়, সুখী পৰিয়াল। যিহেতু বাইদেউ আমি আচলতে আজি যিসকল আপোনাক দেখিবলৈ পোৱা যায় ফেচবুকৰ জৰিয়তে বহুতে আপোনাক প্ৰশ্ন উত্থাপন কৰে, যিখিনি প্ৰশ্ন আপুনি পোনপটীয়াকৈ আপোনাৰ ফেচবুকৰ জৰিয়তে আপুনি দিয়ে, উত্তৰসমূহ দিয়ে, কিন্তু আজি আমি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আপোনাৰ সেই প্ৰশ্নৰ উত্তৰখিনি আমি জানিব বিচাৰিম। প্ৰথমেই যিহেতু ক'ব লাগিব আপুনি বিভিন্ন সময়ত আপুনি বিতৰ্কত লিপ্ত হৈ যায়, বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি প্ৰতিক্ৰিয়া ব্যক্ত কৰে, তেখেতে যিসকল কাম কৰি আছে সেই কামবোৰৰ বিৰোধিতা কৰে। কিয়? মানে আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কিবা ব্যক্তিগত এনেকুৱা আছে নেকি? প্ৰথম কথা হ'ল এতিয়া মই আপোনাক আক্ৰমণ কৰিব লাগিব, কাৰণ আপুনি ক'লে যে মই বিতৰ্কত লিপ্ত হৈ যাওঁ। এই কথাটো আপুনি ভুল কথা কৈছে। মই কোনো বিতৰ্কত লিপ্ত নহওঁ। আপোনাৰ দৰে আৰু এছাম সাংবাদিকে, সকলোবিলাক নহয়, এছাম সাংবাদিকে বা এছাম মিডিয়াৰ লগত জড়িত ব্যক্তিয়ে মোক বিতৰ্কিত বুলি কয়। আপোনাকো কথাটো শিকাই দিছোঁ, মই বিতৰ্কিত নহয়। বিতৰ্ক কেতিয়া হয়? গাখীৰ বগা, জেনেৰেলি গাখীৰ বগা। মই যদি কওঁ গাখীৰ ক'লা, সেইটোক কয় বিতৰ্ক। সেইটো হ'ল কণ্ট্ৰভাৰ্চি। আপুনি কৈ আছে গাখীৰ ক'লা, আপুনি কৈছে, মই কৈছোঁ যে আপুনি ভুল কথা কিয় কৈছে, আপুনি মিছা কথা কিয় কৈছে, গাখীৰ ক'লা নহয় গাখীৰ বগা। কিন্তু ৰ'ব 1 মিনিট, সেইটো কেনেকৈ বিতৰ্ক হ'ল? গতিকে প্ৰথমতে আপোনালোকে অলপমান বুজি ল'ব বিতৰ্ক কাক কয়। মই কেতিয়াও বিতৰ্ক কৰা নাই। অসমত এটা দিন নাই যিদিনা শিখা শৰ্মাই বিতৰ্কৰ সূচনা কৰিছে, কিন্তু শিখা শৰ্মাই বিতৰ্কবিলাকৰ উত্তৰ দিয়ে আৰু বিতৰ্কৰ উত্তৰ দিয়াটোক যদি বিতৰ্ক বুলি আপোনালোকে কয় তেনেহ'লে মোৰ তাত ক'বলগীয়া একো নাই। দ্বিতীয়তে আপুনি ক'লে হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ব্যক্তিগত কি মানে শত্ৰুতা আছে নেকি? হিমন্ত বিশ্ব শৰ্মা মানুহজন ৰঙা নে বগা নে ক'লা নে হালধীয়া মই আজিলৈকে ওচৰৰ পৰা দেখাই নাই। হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ কোনো ধৰণৰ ব্যক্তিগত চিনাকি নাই। তেওঁৰ পৰিয়ালৰ দূৰৰ সম্বন্ধীয় মানুহকো মই আজিলৈকে চিনিও নাপাওঁ, দেখাও নাই আৰু শত্ৰুতাৰ কোনো কথাই নাই। এতিয়া চাওক, কথাবিলাক এনেকুৱা হয় যে শিখা শৰ্মাই যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ কামবিলাকক প্ৰত্যুত্তৰ দিয়ে, সমালোচনা কৰে, গতিকে শিখা শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ লগত বেয়া হ'বই লাগিব। আমাৰ মানুহবিলাকৰ চিন্তা এতিয়া সেইটো পৰ্যায়ত ৰৈ গ'ল। আমাৰ মানুহবিলাকৰ চিন্তাৰ পৰ্যায়টো ক'ত পাইছেগৈ আপুনি চাব, যে এজন মুখ্যমন্ত্ৰীক সমালোচনা কৰিছোঁ, যিজন মুখ্যমন্ত্ৰী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা এজন বিধায়ক, তেওঁক ৰাইজে মুখ্যমন্ত্ৰী পাতিছে আৰু আমি তেওঁৰ কাম কাজক সমালোচনা কৰিছোঁ। এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। কিন্তু আপোনালোকৰ প্ৰশ্নবিলাক গৈ পেলাই এইটো লেভেল পাইছেগৈ যে হিমন্ত বিশ্ব শৰ্মাক আপুনি সমালোচনা কৰে, আপুনি তেওঁক ব্যক্তিগতভাৱে বেয়া পায় নেকি? নহয়,
তেওঁৰ লগত কোনো ব্যক্তিগত কথা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী। মোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে যিবিলাক স্কিম ল'ব, যিবিলাক কথা ক'ব, যিবিলাক পৰিকল্পনা কৰিব, তেওঁৰ যিবিলাক ভাষণ দিব, সেই ভাষণটোৱে মোৰ ৰাজ্যৰ মানুহবিলাকৰ মাজত বিশৃংখলতাৰ যেতিয়া সৃষ্টি কৰি দিব, তেতিয়া মই মোৰ ৰাজ্যৰ এজন নাগৰিক হিচাপে তাক প্ৰতিহত কৰাটো মোৰ গণতান্ত্ৰিক অধিকাৰ, সংবিধানে সেই অধিকাৰ মোক দিছে, মই পালন কৰিছোঁ। কিন্তু আপোনালোকৰ দৰে আৰু এচাম সাংবাদিকৰ চিন্তাবিলাক গৈ এইটোত পাইছেগৈ যে শিক্ষা শৰ্মাই যিহেতু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে, গতিকে শত্ৰুতা থাকিবই লাগিব, কিন্তু তেনেকুৱা কথা নাই। আচলতে বিতৰ্কবোৰ এইটো কাৰণে ক'লোঁ, ফেচবুকত আচলতে আপোনাৰ কমেণ্টৰ যোগে বহুতে কয়, বহুতে আপোনাক বিতৰ্কত লৈ যায়। সেয়েহে মোৰ প্ৰশ্নটো আপোনাৰ এনেধৰণৰ যে একাংশ মানুহে আপোনাক বিতৰ্কিত বুলি মন্তব্য কৰে, সেয়েহে আপোনাক এই কুৱেশ্যনটো আচলতে কৰা হৈছে। আৰু যিহেতু আপুনি সদ্যহতে এতিয়া কাৰাগাৰৰ পৰা ওলাই আহিছে আৰু কাৰাগাৰলৈ যাবলগীয়া হ'ল আপোনাৰ এইটো কাৰণে নাথক বিৰূপ মন্তব্য কৰিছিল। এগৰাকী নাৰী হৈ আপুনি এগৰাকী নাৰীৰ বিষয়ে আপুনি এটা বিৰূপ মন্তব্য কৰিছিল, যাৰ বাবে এজাহাৰ দাখিল কৰা হৈছিল আৰু এই এজাহাৰৰ ভিত্তিত আপোনাক আটক কৰা হৈছিল। সেয়েহে আপুনি বিতৰ্কত লিপ্ত হৈছিল আৰু বিতৰ্কত লিপ্ত হোৱাৰ বাবে আপোনাক আটক কৰা হৈছিল। এতিয়া আপোনাৰ প্ৰথম কথাটোৱে হ'ল আপুনি টোটেল কনচেপশ্যন এটা ৰং কনচেপশ্যন লৈ আপুনি মিডিয়াৰ দৰে এটা ইম্পৰ্টেণ্ট জেগাত বহি আছে। আপুনি টোটেলি আপোনাৰ মগজত এটা টোটেলি ৰং কনচেপশ্যন লৈ আপুনি মিডিয়াৰ দৰে এটা বস্তুক আপুনি ৰিপ্ৰেজেণ্ট কৰিছে, এইটো বেয়া কথা হৈছে। আপুনি কৈছে যে ফেচবুকত আপোনাক কয় আপুনি বিতৰ্কিত, ফেচবুকত আপোনাক কয় অমুক, আপুনি তমুক। ফেচবুকখন এখন বৃহত্তম চোতাল। ফেচবুকত আপোনাৰ কাম হয় মোবাইলত, তাত কোনো বাধা নিষেধ নাই। XYZ সকলোৱে ফেচবুক চলাব পাৰে। মগজ থকা মানুহেও ফেচবুক চলায়, মগজ শূন্যজনেও ফেচবুক চলায়, দণ্ডুৰাজনেও ফেচবুক চলায়, ভদ্ৰজনেও ফেচবুক চলায়, যুক্তি জনাজনেও ফেচবুক চলায়, যুক্তি নজনাজনেও ফেচবুক চলায়। এতিয়া ফেচবুকত বাধা নাই। তেনেকুৱা কিছুমান বিচাৰ বিবেচনাহীন মানুহৰ কথাত, যি মানুহে স্কুলত হয়তো গৈছিল নাই ঠিক নাই, গৈছিলে যদিও পাঁচ বেঞ্চত বদমাচি কৰি বহি আহিছিলে। কিছুমান মানুহ আছে ঘুমটি দোকানত বহি ৰাতিপুৱাৰ পৰা গধূলিকে বিড়ি হুপি থাকে, ৰজনীগন্ধা খাই থাকে। তেনেকুৱা কিছুমান মানুহো ফেচবুকলৈ আহে। তেনেকুৱা কিছুমান মানুহেও বিৰূপ মন্তব্য দিয়ে। সেই মন্তব্যবিলাকক আপোনালোকে গুৰুত্ব দিছে, কিন্তু শিক্ষা শৰ্মাক যিবিলাক গুণী জ্ঞানী মহান ব্যক্তিয়ে যিবিলাক ভাল ভাল মন্তব্য দিয়ে, সেইবিলাক আপোনালোকে ফ'কাছ নকৰে। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল আপুনি ক'লে যে নাথৰ সম্পৰ্কে বিৰূপ মন্তব্য কৰি আপুনি জেললৈ গৈছিল। আপুনি এগৰাকী মহিলা হয়, মহিলাৰ বিষয়ে কিয় বিৰূপ মন্তব্য কৰি জেললৈ গৈছিল? এই কথাটোত আপোনাক মই এটা কথা কওঁ, নাথৰ এজাহাৰৰ যিটো কেছ, সেইটো বৰ্তমান আদালতত আছে। সেই কেছটোৰ বিষয়ে আপুনি মোক প্ৰশ্ন সোধাটো উচিত নহয়। আপুনি যিহেতু এগৰাকী সাংবাদিক, আপুনি এইখিনি জ্ঞান আপোনাৰ থাকিব লাগে যে আদালতত চলি থকা এটা কেছৰ বিষয়ে আপোনাৰ সংবাদ মাধ্যমৰ মজিয়াত সেই কথাটো উত্থাপন কৰাটো উচিত নহয়। 1 মিনিট ৰ'ব, মোৰ কথা শেষ হোৱা নাই। উচিত নহয়। দ্বিতীয় কথা হ'ল, তথাপিও আপুনি সুধিলে যেতিয়া মই কওঁ, এই প্ৰশ্নটোৰ উত্তৰ মই ফাৰ্ডাৰ বহুত বিশদভাৱে দিবলৈ নিবিচাৰিম, কাৰণ এইটো আদালতৰ মজিয়াত আছে। তথাপিও মই যিমান পাৰোঁ সিমান চমুকৈ কওঁ, আপুনি ভুল কথা কৈছে। আপুনি এগৰাকী মহিলা হৈ, মহিলা, হোৱাট ডু ইউ মিন বাই মহিলা? মই মানুহ, আপুনি মোক মহিলা বুলি কেটেগৰাইজ নকৰিব। মই মানুহ, প্ৰথম পৰিচয় মোৰ, মই মানুহ। আপুনি এগৰাকী মহিলা হৈ, তাৰ মানে মহিলা হ'ল বুলিয়েই মই তাৰ মানে কোনো ধৰণৰ এটা মহিলাক সদায় মানে চব কথাত ছাপোৰ্ট কৰি যাম। এই বস্তুটোৰ বিষয়ে আপোনাৰ লগত মই আৰু ইয়াত কথা নাপাতো, কাৰণ এইটো এতিয়া ছাবজুডিচ হৈ আছে। আপোনাৰ লগত মই এই বিষয়ে কথা নাপাতো, কাৰণ এই কামটো মই ইয়াত এইখন মজিয়াত আলোচনা কৰিবলৈ এতিয়া সময় নহয়, যিহেতু আদালতে সেই অনুমতি আমাক দিয়া নাই। গতিকে মই আপোনাক আহ্বান জনাম, আপুনি এই মোৰ যিটো কেছ, য'ৰ পৰা মই জেললৈ গৈছিলোঁ, আজি আদালতত কেছটো চলিব। গতিকে আদালতত চলা কেছটো আপুনি আপোনাৰ ষ্টুডিঅ'ৰ মজিয়াত আনি বিচাৰ নকৰিলেই মই ভাল পাম। ঠিক আছে, মই জোনালী লেখাৰ কথাটো আপোনাক আঁতৰাই ৰাখিছোঁ। বিভিন্ন সময়ত দেখা যায় আপুনি মুছলিম ধৰ্মাৱলম্বী লোকসকলক বেছি প্ৰাধান্য দিয়ে হিন্দু সমাজতকৈ। কাৰাগাৰতে আপুনি কোৰাণখন বাছি লৈ ল'লে, কি আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰ গীতা, শ্ৰীমদ ভাগৱত বা গীতাখন কিয় আপুনি নিৰ্বাচন নকৰিলে আপুনি পঢ়িবৰ কাৰণে, কিন্তু অধ্যয়ন কৰিলে আপুনি কোৰাণখন কিয়? আপুনি এইটো মোক আক্ৰমণ কৰিছে, জানিব বিচাৰিছে? জানিব বিচাৰিছোঁ। আক্ৰমণ কৰা নাই, জানিব বিচাৰিছোঁ। আচলতে আপুনি এগৰাকী হিন্দু ধৰ্মৰ হেৰি হৈ পেলাই আপুনি কিয় মানে কোৰাণখন নিৰ্বাচিত কৰিলে, জানিবহে বিচাৰিছোঁ আপোনাৰ পৰা। এতিয়া চাওক, মই হিন্দু ধৰ্ম মই পালন কৰোঁ। এইখিনি মোৰ ব্যক্তিগত কথা। মই মোৰ ধৰ্ম কেনেকৈ পালন কৰোঁ, কি কৰোঁ, এইখিনি মোৰ ব্যক্তিগত কথা। হিন্দুৰ গীতা মই অলৰেডি মোৰ চাইল্ডহুডতে গীতা মই সমাপ্ত কৰিছোঁ। গীতা যেতিয়া মই গীতা পঢ়িছিলোঁ, যেতিয়া মই গীতা পাঠ কৰিছিলোঁ, যেতিয়া মই গীতা বুজিছিলোঁ, যেতিয়া মই গীতা শিকিছিলোঁ, তেতিয়া মোৰ দেউতা গীতাৰ এজন প্ৰখ্যাত সাধক। মোৰ দেউতাই মোক গীতাৰ জ্ঞান দিছিলে। তাৰপিছত
মোৰ যেতিয়া বয়স খুব বেছি 8 বছৰ বা 9 বছৰ তেতিয়া মোৰ নমস্য অসমৰ চিৰপূজ্য গীতাৰ সাধক গুৱাহাটীৰ বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমৰ স্বত্বাধিকাৰী আচাৰ্য হেম ভাই তেখেতে মোক গীতা শিক্ষা দিছে আপুনি সৌটো বশিষ্ঠ বেছি দূৰ নহয় হেম ভাইক সোধকগে তেখেতে সেই সময়ৰ 8 বছৰীয়া ছোৱালী এজনীক কিমান বছৰ ধৰি গীতাৰ শিক্ষা দিছিলে গতিকে গীতা মই শিকিছোঁ এনেকুৱা এজন মানুহৰ পৰা যিজন গীতাৰ বিখ্যাত সাধক অসমৰ সকলোৱে তেখেতক চিনি পায় হেম ভাই তেখেতৰ পৰা মই গীতা সৰুতেই শিকিলোঁ সৰুতেই বুজিলোঁ তেখেত সাক্ষী আছে আপোনালোকে তেখেতৰ ইণ্টাৰভিউ লওক দ্বিতীয়তে কীৰ্তন নামঘোষা মোৰ মুখস্থ মোৰ দেউতা দেৰগাঁও টাউন চৰাই নামঘৰৰ আচাৰ্য আছিলে প্ৰধান নাম লগোৱা আছিলে মোৰ দেউতা মোৰ মা প্ৰধান পাঠকী আছিলে গতিকে নামঘোষা আৰু কীৰ্তন মই কেতিয়াবাই সমাপ্ত কৰিছোঁ মোৰ মুখস্থ আছে তাৰপিছত আহিলে মই শ্বিলঙত আছিলোঁ 10 বছৰ মোৰ স্বামীৰ জীৱিকাৰ সূত্ৰে আমি শ্বিলঙত আছিলোঁ 10 বছৰ 10 বছৰত মই বাইবেল সমাপ্ত কৰিছিলোঁ আৰু তাৰ পাছত অসমলৈ অহাৰ পাছত মই পুৰাণ হাতত তুলি ল'লোঁ পুৰাণখন এতিয়া মই অধ্যয়ন কৰি আছোঁ আৰু পুৰাণ অধ্যয়ন কৰাটো আচলতে বহুত টান বহুত টাফ কোৰাণখন খুব সহজতে বুজি পাবলৈ টান গতিকে কোৰাণখন বাৰে বাৰে পঢ়িব লাগে আৰু মই যেতিয়া জেলত গৈছিলোঁ মোৰ হাতত সময় আছিলে সেই সময়খিনি ইউটিলাইজ কৰি মই কোৰাণৰ মোৰ প্ৰিয় গ্ৰন্থ যিহেতু কোৰাণ গতিকে কোৰাণখন মই পঢ়িছিলোঁ কোৰাণখন মই ধৰ্ম কৰিবলৈ লৈ যোৱা নাছিলোঁ কোৰাণখন মই বুজিবলৈ পঢ়িছিলোঁ হয় আৰু যিহেতু কোৰাণৰ কথা ওলাইছেই বহুতে ক'বলৈ বিচাৰে আপুনি হিন্দুসকলক মাহিয়াৰ চকুৰে চায় কিয় বহুতে কয় বহুতে মন্তব্য কৰে তেনেদৰে কিয় তেনেদৰে কয় আপুনি নাজানো নহয় হিন্দুসকলক মাহিয়াৰ চকুৰে চায় নেকি ইছলাম ধৰ্মী লোকসকলক আপোন বুলি ভাবে নেকি বা কিয় এনেকৈ কয় আচৰিত কথা মানে আচৰিত আৰু এই মাহী আই নিজৰ আই কি আই আমি চব একেইতো তাতে মাহী আই পেহী আই এইবিলাক কনচেপ্টত মোৰ লগত নাহে মই কাকো মাহী আই চকুৰে মোৰ এইবিলাক হিন্দু মুছলিম মোৰ মনলৈ নাহেই এতিয়া যদি মুছলিমসকলে অনবৰতে যদি হিন্দুসকলক গালি পাৰি থাকে তেতিয়া মই মুছলিমসকলৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হ'ম এতিয়া যদি মুছলিমসকলে অনবৰতে যদি হিন্দু মানুহক গালি পাৰি থাকে বা খ্ৰীষ্টানসকলে যদি অনবৰতে হিন্দু মানুহক গালি পাৰি থাকে মই তেখেতসকলৰ লগত যুদ্ধ হ'ম কিন্তু চাওক মুছলমানে ক'ৰবাত কেতিয়াবা হিন্দুক আক্ৰমণ কৰিছে জানো যিমান আক্ৰমণ হৈ আছে মুছলমানৰ ওপৰতেতো হৈ আছে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কথাৰে কাক আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে গুৱাহাটী চাফা কৰি দিম উজনি অসমৰ মানুহ মাতিছোঁ মিয়াৰ পৰা খেতিপথাৰ লৈ লোৱা মিয়াৰ পৰা চিটি বাছ ঈদৰ দিনা চিটি বাছ মানুহ চলাবলৈ মানুহ নাই ট্ৰাক চলাবলৈ মানুহ নাই মিয়া চাফা কৰি দিব লাগে এই কথাবিলাক কোনে ক'লে যদি এজন মুছলমান ব্যক্তিয়ে ক'লেহেঁতেন যদি এজন মুছলমান জনপ্ৰতিনিধিয়ে ক'লেহেঁতেন যে হিন্দু চাফা কৰি দিম তেতিয়া মই তেওঁক গালি পাৰিলোহেঁতেন কিন্তু তেওঁতো কোৱা নাই কৈছে কোনে কৈছেতো হিমন্ত বিশ্ব শৰ্মাই আপুনি আৰু এটা কথা চাওক কোনজন মুছলমানে গীতা জ্বলাই দিব লাগে বুলি কৈছে মোক আপুনি সন্মুখত আনি দিয়ক তেওঁ কি কৰোঁ মই চাই লওক কিন্তু কোনো এজন মুছলমানে আজিলৈকে কোৱা নাই গীতা জ্বলাই দিব লাগে বুলি কিন্তু সত্যৰঞ্জন বৰা নামৰ গেৰুৱা বসনধাৰী মানুহজনে ক'লে কি যে কোৰাণ জ্বলাই দিব লাগে কোনজন মুছলমান এজন মুছলমানৰ নাম কওক যিজন মুছলমানে কৈছে যে গীতা সন্ত্ৰাসবাদীৰ হাতপুথি কিন্তু সত্যৰঞ্জন বৰাই ক'লে যে কোৰাণ সন্ত্ৰাসবাদীৰ হাতপুথি হয়নে নহয় বাৰু কওকচোন মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে মুছলমান মোৰ দেশৰ নাগৰিক মই মুছলমানৰ লগত আশে পাশে স্কুলৰ পৰা আদি কৰি এতিয়ালৈকে মুছলমান মানুহ আমাৰ আশে পাশে থাকে তেওঁলোকক অত্যাচাৰ কৰি আছে মোৰ দেশৰ নাগৰিকৰ হৈ মই মাত মাতিছোঁ কালি হিন্দুক যদি অত্যাচাৰ কৰে হিন্দুৰ হৈ মই মাত মাতিম আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰে মাদ্ৰাছা বন্ধ কৰাৰ কথা কৈছিলে আপুনি এটা ফেচবুক ভিডিঅ' দিছিলে আপোনাৰ ফেচবুকৰ একাউণ্টত তাৰ বিষয়ে কি হ'ব যিহেতু মাদ্ৰাছা বন্ধ কৰাৰ কথা কৈছিল তাৰ বিষয়ে কি তাৰ বিষয়েতো মই যেতিয়া কৈছিলে তেতিয়া জবাব দিলোৱে কাবাইতৰী মাদ্ৰাছা তেওঁ ভাঙিছে মই লগে লগে তাত উপস্থিত হৈছোঁ মোক আগিয়া পুলিচ ষ্টেচনত ৰাখি থৈছে এইবিলাক বহুত ইতিহাস হৈ গ'ল আজি 3-4 বছৰে মই কৈ আছোঁ আপুনি সুধিছে যেতিয়া এতিয়া আকৌ আপোনাকো কওঁ যে মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছাত সন্ত্ৰাসবাদী দেখে মাদ্ৰাছাত বোলে হেনো সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়া হয় মাদ্ৰাছাত বোলে হেনো বন্দুক কিবা কিবি এইবিলাক তেখেতৰ ঢেৰ কথা তেখেতৰ ভাষাবিলাক একজেক্টলি মোৰ মনত নাই কিন্তু আল্টিমেটলি ঘূৰি পকি এইটোৱে যে মাদ্ৰাছাত তেওঁ বন্দুক বাৰুদ এইবিলাক কিবা কিবিৰ অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হয় এতিয়া কথা হ'ল মুখ্যমন্ত্ৰীয়ে সেই বুলি কৈ মাদ্ৰাছাবিলাক ভাঙি দিলে কিন্তু আকৌ এতিয়া মহৰ্ষি বিদ্যা মন্দিৰ মঙলদৈ তাতেতো এতিয়া বজৰং দলে আপোনাৰ অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিলে গতিকে সেই কথাটোত যদি মই প্ৰতিবাদ কৰোঁ মই যদি মুখ্যমন্ত্ৰীক কওঁ যে মুখ্যমন্ত্ৰী আপুনিতো কৈছিল মাদ্ৰাছাতহে অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়ে এতিয়াতো মহৰ্ষি বিদ্যা মন্দিৰত বজৰং দলে হিন্দুত্ববাদী সংগঠন বজৰং দল তেওঁলোকেতো অস্ত্ৰ শস্ত্ৰ মুকলি প্ৰশিক্ষণ দিলে তেওঁলোকেতো পকেটত বন্দুক লৈ মই নিজেই দেখিছোঁ
ৰিভলভাৰ লৈছে, হাতত বন্দুক লৈছে, তেওঁলোকে মঙলদৈ ৰাজপথত শোভাযাত্ৰা কৰিছে, প্ৰচেছন কৰিছে। গতিকে আমিতো কোনো মুছলমানক অস্ত্ৰ শস্ত্ৰ লৈ পেলাই মাদ্ৰাছাৰ পৰা ওলাইতো ক'তো ঘূৰি পকি থকা দেখা নাই, কিন্তু আমি তেওঁলোকক দেখিলোঁ। এই কথাটো মুখ্যমন্ত্ৰীক সুধিলে যদি আপোনালোকে মোক বিতৰ্ক বুলি কয়, তেতিয়াতো আৰু ক'ব লগা নাই। আৰু আপুনি এটা মন্তব্য কৰিছিল যে শিখা শৰ্মাৰ কলমলে বিজেপি চৰকাৰে ভয় কৰে, কিয় কৰিছিল এই কথা? ভয়টো কৰিবই লাগিব ন, নহ'লে মোক জেলত ভৰাই থৈ জানো? জেলত মানুহক কেলে ভৰাই থৈ দিয়ে, হয় নহয়? জেলত কেলে ভৰাই? মানে মোৰ গাততো দোষেই নাই, মোৰ লিখনিটো ভালকে পঢ়ি চাব, মোৰ গাত দোষেই নাই। কেছটো মই জিকিলোৱে, ইজিলি জিকি যাম। কিন্তু এতিয়া কথা হ'ল কি, মুঠতে তোক ধৰি বান্ধি অলপ দিন ভিতৰত সোমাই থওঁ, অলপ দিন তই মনে মন থাক, আমি শান্তিত থাকোঁ, সেইটো কৰে। তাৰমানে মোলৈ ভয় কৰে, ভয় নকৰিলেতো অপেন কৰিব, হয় নে নহয় কথাটো? মোক ভয় কৰিবলৈ মানি থয়, সেইটো কাৰণে কৈছিলোঁ। আৰু আপোনাৰ দুদিনমানৰ আগতে এটা ফেচবুক পোষ্ট দিছিলে, আপুনি জুবিন গাৰ্গ, ৰবি শৰ্মা, ৰজনী বৰাৰ বিষয়ে পৰামৰ্শও দিছিল, তেওঁলোকৰ মন্তব্য কৰিছিল যে তেওঁলোকে টকাৰ কাৰণে কাম কৰি আছে বুলি কৈছিল। আচলতে তেখেতৰ যিহেতু জুবিন গাৰ্গে বহুত দুখীয়া সহায় কৰিছে, আমি দেখিয়ে থাকোঁ, ছ'চিয়েল মিডিয়াতে হওক বা নিউজৰ ক্ষেত্ৰতে হওক দেখিয়ে থাকোঁ। তেনে ক্ষেত্ৰত আপুনি জুবিন গাৰ্গক এনেকৈ টাৰ্গেট কৰি লৈছে যে জুবিন গাৰ্গে টকাৰ কাৰণে কাম কৰি আছে, যতীন বৰা, ৰবি শৰ্মাই নিজৰ কাৰণে কাম কৰি আছে, অসমৰ মানুহক একো দিয়া নাই, এইখিনি আপুনি কথা মন্তব্য কৰিছিলে। দুখীয়াক বহুত মানুহে সহায় কৰি আছে। আজি মই অলপ আগবেলা মোৰ এটা কামত ওলাই গৈছিলোঁ, দেখিলোঁ এজন অটো চালকে দুখীয়া মানুহ এজনীক টকা 200 দিছে, চিনিয়ে নাপায় অথচ। দুখীয়াক বহুত মানুহে সহায় কৰে, দুখীয়াক সহায় কৰাটো বৰ ডাঙৰ কথা নহয়। দুখীয়াক এতিয়া আপোনাৰ গভৰ্ণমেণ্টে সহায় কৰিব লাগিব, গভৰ্ণমেণ্টৰ স্কিম আছে। এতিয়া যদি দুখীয়াক যদি চবেই সহায় কৰি আছে, অৰুণোদয় আঁচনি কিয় লাগে? অৰুণোদয় আঁচনি লাগে কেলে? দুখীয়াক যদি ইমান সহায় কৰি আছে, চৰকাৰৰ ইমানবিলাক স্কিম কিয়, হয়নে নহয়? গতিকে দুখীয়াক কোনোবাই পাৰ্চনেলি সহায় কৰিছে সেইটো বাদ দিয়ক। কথা হ'ল জুবিন গাৰ্গ, যতীন বৰা, ৰবি শৰ্মাই চিনেমা কৰিছে, কৰক, আমাৰ আপত্তি নাই, আমি ভাল পাইছোঁ। তেওঁলোকে চিনেমাক জীৱিকাৰ মাধ্যম হিচাপে লৈছে, তেওঁলোকে গান নাচক জীৱিকাৰ মাধ্যম হিচাপে লৈছে, তেওঁলোকৰ জীৱিকাক আমি ৰেচপেক্ট কৰোঁ। আমি অন্য 10টা জীৱিকাৰ দৰে তেওঁলোকৰ জীৱিকাকো আমি ৰেচপেক্ট কৰোঁ। তেওঁলোকে গান নাচ কৰিছে, চিনেমা কৰিছে, ভাল কথা, মনোৰঞ্জন দিছে মানুহক, খুব ভাল কথা। কিন্তু মোৰ আপত্তিটো ক'ত আপুনি জানেনে? আপত্তিটো হ'ল আমি অসমীয়া চিনেমা চাব লাগিব, অসম দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম, অসমীয়া চিনেমা চাব লাগিব। এই অসমীয়া চিনেমা বুলি আৱেগ সৃষ্টি কৰা মানুহকেইটাই চিনেমা কৰোঁতে দেহাত কি কাপোৰ পিন্ধি থাকে? অসমত কোনখন সাগৰ আছে আপুনি মোক দেখুৱাই দিয়ক। অসমত সাগৰ কোনখন আছে? ৰবি শৰ্মাই এখন চিনেমাত চি গ্ৰীণৰ এটা কাপোৰ পিন্ধিছে, চি ব্লু এটা কাপোৰ পিন্ধিছে, পিন্ধি পেলাই ঘোঁৰাত উঠি সাগৰৰ পাৰত দৌৰিছে। এই চিনেমাখন যদি আপুনি অসমীয়া চিনেমা বুলি কয়, তেন্তে কাইলৈ যদি এজন বিদেশী পৰ্যটকে চিনেমাখন চাবলৈ আহে, তেতিয়া কুৱেশ্যন কৰিব, হুৱেৰ ইজ দ্য চি ইন আছাম? আপুনি কি বুলি ক'ব? কি বুলি ক'ব আপুনি? অসমৰ ব্ৰহ্মপুত্ৰৰ পাৰত শ্বুটিং তেওঁলোকে নকৰে কেলে? অসমৰ পাহাৰ আছে, তেওঁলোকে আঠখেলীয়া নামঘৰত শ্বুটিং কেলে নকৰে? অসমত তেওঁলোকে আপোনাৰ কিমান নদ নদী আছে, আই নদী আছে, আপোনাৰ হাগ্ৰামা ব্ৰিজ আছে, ইমান প্লেচ আছে, তাত কিয় নকৰে? কিয় বম্বেলৈ যায়গৈ? বম্বেত থকা, হোটেলত খোৱা, এই গোটেই পইচাখিনি তেওঁলোকে বাহিৰত কিয় দি দিয়ে, অসমত কিয় নিদিয়ে তেওঁলোকে? 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল অসমীয়া চিনেমা চাব লাগিব বুলি আৱেগ সৃষ্টি কৰি দিলে, দি পেলাই টিকেটটো ল'লে, চিনেমা বিক্ৰী হ'ল, তাৰপিছত তেওঁলোকে কি কৰিব? বাহিৰলৈ ফুৰিবলৈ যাব, নিজৰ পৰিয়ালক ধুনীয়াকৈ পোহপাল দিব, দিয়ক, ভাল কথা, কিন্তু আৱেগটো নকৰিব, কাৰণ অসমীয়া চিনেমাৰ স্বৰূপ তাত নাই। চাউথৰ একশ্যনবিলাক কিয়? অসমৰ কোনটো ল'ৰাই তেনেকৈ জঁপিয়াই মাৰপিট কৰে মোক দেখুৱাই দিয়কচোন। অসমত যতীন বৰাই যিটো একশ্যন দিছে ৰাঘৱৰ টিজাৰত, যতীন বৰাৰ যিটো একশ্যন, অসমৰ কোনকেইটা ল'ৰাই সেইটো একশ্যন কৰিব পাৰে মোক আপুনি দেখুৱাই দিয়কচোন। চাউথৰ কাহিনী আনি পেলাই অসমীয়া চিনেমা বনাব, চাউথৰ গান চুৰ কৰি আনি অসমীয়া চিনেমা বনাব, আৰু তাকে বিক্ৰী কৰিবলৈ আমাক কৈ থাকিব দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। অসমীয়া চিনেমা চাবলৈ দৌৰি দৌৰি যাম শ্লোগান দিব নালাগে। আপোনালোকে অসমীয়া চিনেমা বনাওক, অসমীয়া চিনেমা, যাক অসমীয়া চিনেমা বুলি কয়, সাজ পোছাক কথা কাণ্ড মাৰ্জিত অসমীয়া মহিলা। আপুনি মোক এজনী দেখুৱাই দিয়কচোন শৰীৰ ওলাই পেলাই কোন ৰাস্তাত ঘূৰি ফুৰে। গতিকে আপুনি অসমৰ কালচাৰটো প্ৰতিফলিত কৰা এখন চিনেমা দেখুৱাওক। অসমৰ যিখিনি জিঅ'গ্ৰাফি, এই জিঅ'গ্ৰাফিকেল স্পটখিনি আপুনি আনি পেলাই চিনেমা বনাওক, যাতে অসমীয়া চিনেমা এখন চালে বাহিৰৰ মানুহে অসমলৈ আহিবলৈ মন কৰে। কিন্তু আপুনি ফ'কাছ কৰি আছে গোৱা, আপুনি ফ'কাছ কৰি আছে অৰুণাচল, অসম কিয় ফ'কাছ নকৰে আপুনি? গতিকে তেনেকুৱা
অসমীয়া চিনেমা তেওঁলোকে চেণ্টিমেণ্টটো লৈ পেলাই কোৱাটো আমি নিবিচাৰোঁ। হয়, আপুনি যিসমূহ আগতে আপুনি যিহেতু অসমীয়া চিনেমা বহুত ভাল ভাল মাৰ্জিত সাজপাৰৰ কথা কৈছে, আপুনি আগতে প্ৰত্যেক চিনেমাতে আপোনাৰ মাৰ্জিত সাজপাৰ থাকে, আজিৰ দিনত নাই। আপুনি কিমান লাষ্ট আপুনি কোনখন চিনেমা চাইছিল যিখন চিনেমাত আপুনি এই বস্তুটো আপোনাৰ ধাৰণা আহিল যে এই বস্তুটো হ'ব নালাগে? কোনখন চিনেমাৰ পৰা আপোনাৰ এনে কোনটো সময়ৰ পৰা এইটো আহিছে? নাই চাওক, মৃদুলা বৰুৱাহঁত আমাৰ মনত ৰৈ গ'ল। হয়, মৃদুলা বৰুৱাৰ পিছত পূৰবী শৰ্মা ভট্টাচাৰ্যহঁতেও কৰিছিলে। পূৰবী শৰ্মা ভট্টাচাৰ্যই যিখন চিৰাজ কৰিছে, চিৰাজত পূৰবী শৰ্মা ভট্টাচাৰ্য শালীনভাৱে অশালীন হৈছে। শালীনভাৱে অশালীন, দুটা কথা আছে, শালীনভাৱে অশালীন। যেনেকৈ আপুনি ভূপেন হাজৰিকাৰ বিমূৰ্ত মোৰ নিশাটি গানটোৰ কথা ক'ব পাৰে। বিমূৰ্ত মোৰ নিশাটি গানটো শালীনভাৱে অশালীন। ইমান সুন্দৰ এটা প্লেচ কৰিছে যাক কলাত্মক বুলি কয়, কলা, ৰিয়েল কলা, ৰিয়েল আৰ্ট। এতিয়া আপুনি অসমীয়া চিনেমা ৰঘুপতিৰ ড্ৰেছটো চাওকচোন আপুনি, সেইটো অসমীয়া ছোৱালীৰ ড্ৰেছ নেকি? এক্ট্ৰেছৰ নাম মই নকওঁ, কোন মই নাজানো, মই অসমীয়া চিনেমা নোচোৱা বহুত বছৰ হ'ল। অসমীয়া চিনেমা মই নাই চোৱা আৰু নাচাওঁ। এনেকৈয়ে যদি অসমীয়া চিনেমা চলি থাকে তেনেহ'লে মই অসমীয়া চিনেমা নাচাওঁ। এনেকৈয়ে যদি চলি থাকে, এতিয়া দীপিকা পাডুকনক চোৱাই ভাল তাতকে। দীপিকা পাডুকন আমাৰ ছোৱালী নহয়। দীপিকা পাডুকনে গাত একো নিপিন্ধিলেও আমাৰ একো আহে নাযায়। দীপিকা পাডুকন নঙঠা হৈ থাকিলেও আমি লাজ নাপাওঁ, কাৰণ দীপিকা পাডুকন আমাৰ ছোৱালী নহয়। অসমীয়া ছোৱালী আমাৰ ছোৱালী, আমাৰ বাই ভনী, আমাৰ ইজ্জতত লাগে। গতিকে অসমীয়া ছোৱালীয়ে অসমীয়া পৰম্পৰাগতভাৱে সুন্দৰভাৱে ওলালে আমি ভাল পাওঁ। আগতে ওলাই গৈছে উজনিৰ দুজনী গাভৰু, নহয়নে? তাৰপিছত আপোনাৰ বহুত চিনেমা তেনেকৈ জেতুকা পাতৰ দৰে ভাল ভাল চিনেমাটো নাই নেকি? কিন্তু ৰিচেণ্টলি যিবিলাক চিনেমা ওলাইছে সেইবিলাক চিনেমা বলিউডৰ অনুকৰণত বনাবলৈ গৈছে, যিটো অসমীয়া মগজেৰে সহ্য কৰিব নোৱাৰে। আচলতে বাইদেউ আমাৰ সময়ো হৈছে, আমি অনুষ্ঠান সামৰিব লাগিব, কিন্তু তাৰ পূৰ্বে মই এটা শেষৰটো প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতু টাৰ্গেট কৰি থাকে, আমি বিভিন্ন সময়ত দেখি থাকোঁ, আপুনি 2024 নিৰ্বাচন আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? প্ৰথম কথা হ'ল মই টাৰ্গেট কাকো নকৰোঁ, টাৰ্গেট কাকোৱেই নকৰোঁ। মই ক'লোৱে আগতে, আপুনি যদি কয় যে সূৰ্যটো পশ্চিম ফালে উদয় হয় তাৰ মই প্ৰতিবাদ কৰিম। গতিকে হিমন্ত বিশ্ব শৰ্মাক মই টাৰ্গেট নাই কৰা। হিমন্ত বিশ্ব শৰ্মাই কৰা জনবিৰোধী কামবিলাকৰ প্ৰতিবাদ কৰোঁ, হিমন্ত বিশ্ব শৰ্মাই কোৱা মিছা কথাবিলাক মই প্ৰতিবাদ কৰোঁ। সেইটো হ'ল মই টাৰ্গেট নাই কৰা, ক্লিয়াৰ কৰি দিলোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা XYZ মই নাজানো, মুঠতে এজন মানুহে সাম্প্ৰদায়িক কথা কৈ আছে, সেইটো আমি হ'বলৈ নিদিওঁ। চিধা কথা, আমি হ'বলৈ নিদিওঁ। তাক যদি আপুনি টাৰ্গেট কৰা বুলি কয় তেতিয়া মোৰ উপায় নাই। আৰু 24ৰ ইলেকশ্যন খেলিবলৈ পইচা লাগে, দল লাগে। মোৰ দলো নাই, পইচাও নাই, ক'ৰ পৰা খেলিম? নিজস্বভাৱে আপুনি প্ৰতিদ্বন্দ্বিতা আগনবঢ়ায়? নাই, আমি টকা থকা মানুহ নহয়, আমি হেণ্ড টু মাউথ খাই থকা মানুহ। আৰু যিকেইটা পইচা পাওঁ সেইকেইটাৰে ল'ৰা ছোৱালীৰ মুখৰ পৰা কাঢ়ি নি ভোট কিনিবলৈ মোৰ শক্তি নাই, আৰু মোৰ দলো নাই, মোৰ টকাও নাই। গতিকে নিৰ্বাচন খেলাৰ সপোনো মোৰ নাই। প্ৰিয় দৰ্শক, আমি লেখিকা শিখা শৰ্মা বাইদেউৰ পৰা বহু কথাই জানিলোঁ। যিহেতু আমি কৈছোঁ তেওঁৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে, তেওঁ জ্বলন্ত সমস্যাৰ বিষয়ে সদায় কৈ আহিছে আৰু কৈ যাব। আৰু আজি বাইদেউ আমি ইমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।